পাই গলো ঐ তহঁত থাক মই আহিলো Hey, ro. जा कट फालतू साला Oh, sanitizer. তাকে ঘঁউৰ অলপ কি আছে চাওঁ ৰ এগলা সার্টিফিকেট হে দেখোন ভাল চাল আছে না নাই হুদা সার্টিফিকেট লেখান ভর্তি কৰি আনছি কি করবা পারো সাংর এখন দি পাই গেল নিউ স্টাইলৰ এটা বস্তু পাই গেল থাকেতে কোনোবা আছে নেকি কোন স্যার স্যার অলপ ওলাই আহিবচোন কোন ন মই স্যার বৰ বিপদত পৰি আপুনি ইয়ালৈ আহিছো কোন মই স্যার বৰ বিপদত পৰি আপোনাৰ ইয়ালৈ আহিছো স্যার এই মই মানে ইণ্টাৰভিউ দিবলৈ গৈছিলোঁ আহি থকাতে তাৰমানে বহুত পলম হৈ গ'ল হঠাতে এটা ফোন আহিল ফোন এটা হাতে মই ফোনটো ৰিচিভ কৰি ঠিক কথা পাতি আছিলোঁ এতে এজন মানুহে চুৰ বুলি ক'লে চুৰ খুলিছে চাওক মোৰ বেগখন লৈ গ'ল ছাৰ তুমি কি থানাত কথাটো কোৱা নাই থানা নতুন মানুহ মই চিনিয়ে নাপাওঁ এই ঠাইডোখৰো চিনি নাপাওঁ সেই উপায় নাপায় আৰু এই বাইকখনৰ তেল শেষ হ'ব লাগেনে এই সময়তে মানে আজি দিনটোৱে মোৰ ইমান বেয়া সেই বেগখনত মোৰ গোটেই নথি পত্ৰ মোৰ চাৰ্টিফিকেট মোৰ মানে জীৱনৰ গোটেইখিনি বস্তুৱে তাত আছিল এতিয়া মোৰ কি হ'ব চব মোৰ অৰিজিনেল ডকুমেণ্টছ এতিয়া তুমি কি কৰিবা তুমি এটা কাম কৰা তেতিয়াহ'লে বাইকখন মোৰ তাত থৈ যোৱা বাৰু আৰু তোমাক যদি ঘৰ দূৰত ৰাতি নহ'লে মোৰ তাত থাকি যোৱা তুমি বাৰু কিনো কৰিম চিনি নাপাওঁ যিহেতু ঠাইটুকুৰা হ'বই লাগিব ঠিক আছে আহা ধন্যবাদ আপোনাৰ বহুত ধন্যবাদ ছাৰ আহা লৈ আহা
খুলিবা পাৰিম ঘৰত কোনি আছে এটা কাম আছিল বাইদেউ অলপ ওলাই আহকচোন গৈছো ৰবা কৃষ্ণ কৃষ্ণ কিবাকে মিলাবা পানীৰ পিয়া লাগিছিল বাইদেউ অলপ পানী হ'ব নেকি ৰবা আনি আছো কিবাকে মিলাবা তামাম জাগাত আহিলো আই তুমি ভিতৰলৈ সোমাই আহিলা যে পিয়া লাগছে মস্ত বাইদেউ পিয়া হওক ল'বা নোৱাৰিহে আহিছো আৰু বাইদেউ এনেকুৱা সুযোগ লৈ অকলে থকা তিৰোতা মানুহৰ ঘৰত সোমাব নাপায় নহয় সুযোগ মানে বাইদেউ সোণালী সুযোগ আৰে 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 কি কৰিব ওলাইছা কোন তুমি ওলাই যোৱা মোৰ ঘৰৰ পৰা নহলে মই কিন্তু চিঞৰি দিম মই চোৰ নিউ কাইদাৰ চোৰ চাবি দিয়ক চাবি দি মই একো লাভ নাই মই হৈছো অকলশৰীয়া মানুহ হাজবেণ্ডে মোক ডিভোৰ্চ কৰিছে যি 2-1 পইচা ক্ষতিপূৰণ দিয়ে সেৰে মই চলি আছো ৰবা লৈ যোৱা বাইদেউ অলপ বাঢ়ি দিবা নোৱাৰে না বাইদেউ মই আজি কালি যদি মোৰ ভণ্টিটো চিকিৎসা কৰিব নোৱাৰো তেনেহ'লে ভণ্টিটো মৰি থাকিব বাইদেউ আজি মই শিক্ষিত ল'ৰা হৈও মই এনকি থাকিব লগা হৈছে কত নথি পত্ৰ আছে মোৰ শিক্ষা কিন্তু মই আকৌ কৰিব পৰা নাই বাইদেউ আপুনি অলপ দয়া কৰক বাইদেউ মোৰ অৱস্থা একেবাৰে বেয়া বাইদেউ একেবাৰে গৰীব ঘৰৰ ল'ৰা বাইদেউ আপুনি যদি বিশ্বাস নকৰে চাওক বাইদেউ মোৰ কি অৱস্থা হৈছে চাওক আজি অটো চাৰ্টিফিকেট লৈও মোৰ এই অৱস্থা বাইদেউ চাওক এৰা তো ৰবা আপুনি চাকৈ দয়ালু বাইদেউ পূৰ্বজন্মত মোৰ আপুনি আচাল বাইদেউ আছিল বোধহয় আহোঁ বাইদেউ যোৱা কিবা বিপদত পৰিলে আৰু আহিবা আহিম বাইদেউ আহিম কামটো হৈ গ'ল দেই বাপেকে বাইদেউ বাই বাই দৰ্জাখন বাহিৰৰ পৰা মাৰিলা কিয় বাইদেউ এগলাখান আচলতে মোৰ ডকুমেণ্টছ নহয় মই সব চুৰ কৰি মাৰি আনিছো আচলতে মই ইমান পঢ়া-শুনাই কৰা নাই আৰু এই যে পিষ্টলটো মই পূজাত কিনিছিলো এগলাখান কামৰ কাৰণেই কিনিছিলো আৰু এইটো আচলতে আমাৰ চুৰ নাম্বাৰ খণ্ড 1 মই প্ৰমাণ কৰিহে চালো মই পাৰো না নাই বেলেগৰ ডকুমেণ্টছ দি এগলাখান কৰিবাক গেলি এটা আপুনি ঘুমে থাকক বাই বাই গুড নাইট হে ভগৱান বিশ্বাসঘাতক বেঈমান মই আজি পুলিচক ফোন কৰি এৰিম কোন আছে মাতিবচোন এবাৰ মাত দিয়াচোন স্যাৰ দৰখানটো বাহিৰৰ পৰা বন্ধ কৰা আছে খুলি দিয়ে নাই বহিবলৈ সময় নাই বাৰু আপোনাৰ নাম নীলাক্ষী গগৈ হয়নে হয় আপুনি ফোন কৰিছিল বাৰু কওকচোন কথাখিনি ডিটেইলছতে আমাক কৈ দিয়ক কি হৈছিল শুনক কাহিনীটো চাওক আপুনি কিমান ডাঙৰ এটা ভুল কৰিছে আপুনি ভাবিছেনে আপুনি অকলশৰে এখন ঘৰত থাকে আপোনাৰ হাজবেণ্ড আপোনাৰ লগত নাথাকে তেনেস্থলত আপুনি এজন অচিনাকি মানুহক ঘৰৰ ভিতৰত সোমাই আনিছে ভাবকচোন এবাৰ কথাটো
আপোনালোকৰ এনেকুৱা ভুলৰ কাৰণেই আমাৰ এই পুলিচবোৰৰ নিশাৰ নিদ্ৰা হৰণ হৈছে গম পাইছে ছাৰ নিদ্ৰা হৰণৰ কথা নক'ব ময়ো থানাত কম দিন এনেকৈ মানে ক'লে আছোঁ না আপুনিতো গমেই পায় মোৰ ভনী নকওঁ যে এইবিলাক মানে ছাৰ মই ঠিকে আছে এটা কথা কওঁ আচলতে ভুল আপোনাৰ নহয় ভুল আমাৰো আছে আৰু এনেকুৱা ধৰণৰ বিভিন্ন অভিভাৱকৰো ভুল আছে আমি ল'ৰা ছোৱালীক লাগ বুলি ক'লে আমি সকলোবোৰ আনি দিওঁ বাইক খুজিলে বাইক দিওঁ মোবাইল খুজিলে মোবাইল দিওঁ কিন্তু মোবাইলটো লৈ সিহঁতে ভাল কামত ব্যৱহাৰ নকৰে সিহঁতে ভাল কৰি বেয়াটোহে সিহঁতে আয়ত্ব কৰে এটা কথা মনত ৰাখিব আপোনাক যিজনে ডকুমেণ্টছবিলাক দেখুৱাই পেলাই আপোনাৰ পৰা লুট কৰি লৈ গ'ল আপুনি ভাবিছে নেকি সেইবিলাক ডকুমেণ্টছ তাৰ অৰিজিনেল ডকুমেণ্টছ বুলি নহয় কাৰণ এনেকুৱা কেছ আমি বহুত পাইছোঁ গতিকে আগলৈ সাৱধান হওঁ আৰু এটা কথা কৈছোঁ আমি অচিনাকিবোৰক ঘৰত সোমোৱাৰ বাবে এদিন আমি এই ঘৰৰ মানুহবোৰ বাহিৰত থাকিব লাগিব বুজিছে বাইদেউ আপুনিওতো দুটা ভুল কৰিছে গতিকে আপুনি এইবিলাক ভুল নকৰিব আৰু আপোনাৰ কেছটো আমি ল'লোঁ বাইদেউ নে কি কৈছা হয় ঠিক আছে আপুনি চিন্তা নকৰিব আমি ইনভেষ্টিগেশ্যন চলাম হাজৰিকা বলক বাইদেউ আহোঁ এইখিনিত এটা কথা কৈ যাওঁ কেতিয়াও অচিন কাঠৰ থোৰা নলগাব